হেল্ল' গাইজ, আজি আমাৰ দুপৰীয়া শনিবাৰ যে সেইকাৰণে নিৰামিষ হয়। একদম মানে পিঁয়াজ নহৰু আমি নাখাওঁ আজি, সেইকাৰণে পূৰা নিৰামিষ বনালোঁ। আৰু আজি মোৰ মানুহজন ঘৰতো নাছিলে, সেইকাৰণে এনেকৈ যেনে তেনে খাই আৰু দিনটো পাৰ কৰি দিওঁ বুলি বনালোঁ। আৰু আপোনালোকে এনেকুৱা কৰে নে নকৰে বাৰু? ঘৰত যদি যেতিয়া মানুহজন নাথাকে এনেকৈ খায়নে বাৰু? ল'ৰা ছোৱালী হাল আৰু মই এনেকৈ খালোঁ আজি। মানে ল'ৰাটো এনেকৈ নাখায় যদিও আৰু আলু পিটিকা কৰি দিলোঁ, ইয়াতে নেদেখালোঁ আৰু আলু পিটিকাটো। এয়াহে বুট বইল কৰি শুকান নৰসিংহ পাত দি পেলাই অকণমান ভাজিলোঁ। এয়া হ'ল গাজৰ, পটল মানে আৰু বুট কেইটামানো দিছোঁ, আলু এটা দুটা দিছোঁ, দি পেলাই এইটো অকণমান তৰকাৰী টাইপৰ বনালোঁ। এয়া কৰ্দৈ আচাৰ হয়, ঘৰতে বনোৱা। আৰু এয়া মগু দালি হয়। আমাৰ মানে সদায় দালি লাগেই যে, লগতে বগা ভাত অকণমান। আজি বেছি একো কৰা নাছিলোঁ। যদি আপোনালোকৰ ভাল লাগে অকণমান ইয়াতে লাইক মাৰি দিব, যদি ওপৰলৈ ঠেলি নিদিব। যদি আপুনি মোৰ ভিডিঅ'টো ওপৰলৈ ঠেলি দিয়ে তেতিয়াহ'লে আপোনাৰো ভিডিঅ'টো কোনোবাই ঠেলি দিব। সেয়ে এনেকৈ নকৰিব। বাই বাই।